हेलो गाइज गुड मर्निंग तो आबार এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো আমি আজি ৰাতিপুৱাই ওলাই আহিছোঁ কাৰণ আমি আজি যাম অলপ দূৰত মেঘালয় ফুৰিব যাম বুলি ওলাই আহিছোঁ তো বলক আমাৰ লগত তো আমি দুয়ো যাই আছোঁ লগত পংকজ যাই আছে মানে সিয়ে মোৰ লগত প্ৰায় ভাগ যায় আমাৰ ৰুমৰ পৰা কিছু দূৰ ওলাই আহি গণেশ মন্দিৰৰ পৰা আমি অলপমান আশীৰ্বাদ লৈ আমাৰ যাত্ৰা আৰম্ভ। हेलो गाइस अभी मैंने खानापाड़ा पालो खानापाड़ात पैसा अलग उलियाई लो जते नाजाओ এইটো মেইন তো এইটো উলিয়াই লো এতিয়া আমি গুৱাহাটীৰ পৰা মোটামুটি 65 কিলোমিটাৰ মান আহিলো আৰু এতিয়া মানে চাহ খাব ৰখিছো মানে এটা চাহ খাই লওঁ এটা মুখ শুকাই গৈছে বহুত দিন ৰাইড সাইড কৰা নাই তো তাৰে পিছত ইয়াৰ পৰা আমি যদি 30 কিলোমিটাৰ যাওঁ তেতিয়াহ'লে আমি শ্বিলং পাই যাম। আমাৰ গৰু গাখীৰৰ চাহ নাই মোৰ গাখীৰৰ চাহ বা কিয় কব কি কম আহিলো একদম পুৰা কুদামকে আহিছো গতিকে ইয়াতে অলপ লৈ চাহ খাই লৈ অলপ ৰেষ্ট কৰি লওঁ। ঠিক আছে তো খাই লওঁ দিয়ক। গাইজ আমি আছো এতিয়া পুলিচ বজাৰত তো ভাবিছোঁ কি এইটো কেম্পেনীয়া খুব বৰষুণ সেইকাৰণে হোটেলত থাকি পেলাই হোটেলৰ পৰা গাড়ী এখন লৈ যাওঁ তাকে লৈ ৰখি আছোঁ কিন্তু কেছটো হ'ল অলপ ৰাস্তাৰ গণ্ডগোল লাগি পুলিচে অলপ লাফৰা হ'ল তো চাওঁ কি এইবিলাক আমি ঘূৰি ঘূৰি আহি কিবা এটা লোকেশ্যন পাইছোঁ কিন্তু এই লোকেশ্যনটোৰ নাম কি কৈ আছোঁ আপোনালোকক বলক লোকেশ্যনটোলৈকে বৰ্তমান লোকেশ্যনটোলৈকে যাই থাকোঁ দেখি পংকজ গাড়ী চলাই ভাল লাগিছে কিন্তু কিনিয়া বৰষুণ ঠাণ্ডাও আছে মই জেকেট পিন্ধি লৈছোঁ বিৰাট ঠাণ্ডা কিনিয়া বৰষুণ একদম। গাইজ শ্বিলং যাত্ৰাৰ আমাৰ প্ৰথমটো লোকেশ্যন মানে আহি পালোঁ তো বিৰাট ঠাণ্ডা। পংকজ আমাৰ পংকজে কৈ দিব লোকেশ্যনখিনি নাম কি? নামটো হ'ল ইমান ঠাণ্ডা এই নাম পাহৰি গৈছে। লাইট ৰুমত আহিছোঁ আপোনালোকে চাগে নামটো আগতে শুনিছে আহিও পাইছে বহুতে তো আমি এইবাৰ প্ৰথমবাৰ আহিছোঁ তো দেখুৱাই আছোঁ কি কৰোঁ কি নকৰোঁ। গাইজ কি ঠাণ্ডা এই দেখা নাপায় তাত কিন্তু ধেৰ মানুহ আছে চাওঁ ৰ'ব আগলৈ কি আছে আমাৰ তাতে কি চলি আছে ইয়াতে কি দিন চলি আছে এই তলত কি আছে আকৌ দেখা পোৱা নাই এই তলত মানে কি আছে সঁচাকৈ একো দেখা পোৱা নাই। গাইজ মই এতিয়া মানে মোৰ লগত হাতত বিচাৰি পোৱা নাই। পংকজ আছে আছে ব'ল সেইটো চাইডে এয়া মোৰ চাৰিওফালে মেঘে মেঘ ক'ব কুঁৱলী ক'ব কি ক'ব কওক বৰষুণ পৰাৰ নিচিনাই কিনে পৰিও থাকে দেখাই নাপায় দূৰত থকা মানুহটোক এই মোৰ লগতো দেখাই পোৱা নাই কিছু কিছু আহি আছে কি কৰিব বিচাৰি নাপালে লাগব দেখা কিন্তু এতিয়া মানে এটা খোৱাৰ কাৰণে ভাবিব নালাগে চাৰিওফালে দোকান মেলা নিচিনা দোকান হৈ গৈছে পুৰা মেলা ইয়াতে লুকা ভকু খেলাই ভাল নেকি। পংকজ আজি বাৰু বতৰ বেয়া বতৰ ভাল হ'লে কেনেকুৱা হয় এনেকুৱাই হ'ব চাগে বতৰ ভাল হ'লে এনেকুৱাই দেখাই নাপায় আগতে সিমান প্ৰব্লেম নাছিল জেগাখিনি এতিয়া কিন্তু বহুত পপুলাৰ হৈ গ'ল ধেৰ এই গুৱাহাটীৰ মানুহ বহুত আছে গুৱাহাটীৰ মানুহে আহে বাৰু অলপ ভাল লাগিল গুৱাহাটীৰ পৰা আহি ঠাণ্ডা খাবা আহিলোঁ এচি হাৱা কিমান খাবা কামত এইটো এচি বেছি ভাল এইখিনি জেগাত নামি যাব পাৰি নামি যদি চাওঁ ৰ'ব পিছলে নেকি নাযাওঁ পিছল পংকজ তই নাযাবি পিছল লাইফে দিলে কিবা পাওঁ যায় আৰু এটা কথা আপোনালোকক কওঁ যোৱাবাৰ মানে আহিছিলোঁ শ্বিলঙত কিন্তু শ্বিলঙৰ টাউনৰ ভিতৰত সোমাই আমি অলপমান ৰাস্তা ভুল লাগি গ'ল সেইকাৰণে আমি মানে লাইটলুম যোৱাবাৰ চাবলগীয়া নহ'ল মানে ভাগ্যত নাছিলে চাগে সেইকাৰণে নাপালোঁ তাতে ঘূৰিলোঁ আৰু বহুত মানুহে মানে শুদ্ধ লোকেশ্যনটো দিব নাজানে আৰু ভালকৈ ভাষাটো ভালকৈ বুজিব নোৱাৰি কি কয় সেইবাবে আৰু ভাবিলোৱে হ'ব দে আৰু ভিডিঅ'টো আছে এতিয়াও ইউটিউবত দিয়া
নাপালোঁ আৰু যোৱাবাৰ এইবাৰ চেষ্টা কৰিলোঁ টাৰ্গেট ৰাখিলোঁ চাম বুলি চালোঁ আৰু কি দেখাব পাৰোঁ ইউটিউবত ভিডিঅ'টোত চাওঁ এতিয়া অলপমান মেঘবিলাক এৰা দিছে কাষৰ পৰা দেখা পায় আৰু গাইজ মেঘখিনি মানে ভালকৈ আঁতৰি গ'ল আপোনালোকক দেখাই দিছোঁ বসি আমাৰ পৰিৱেশ এই কেমেৰামেন দেখাই থাকক আহক ভালকৈ দেখাওক অলপ কিবা দেখা পাইছি না দেখা পাই আছে বাইদি আকৌ দেখা পোৱা নাই এই মেঘ দেখা পাইছি একো নাই মেঘে দেখা পাব তো আহক আহক কেমেৰামেন দেখাই থাকক আমাৰ ভিউৱাৰ্ছ সকলৰ বাবে আপুনি অলপ কষ্ট কৰক আমি ক'ত যাই আছো কি কৰি আছো নিজে গম নাপাওঁ কাৰণ একো বস্তু দেখাই নাপায় কোনফালে দ কোনফালে বাম গম পোৱা নাই কোনফালে বা আহিছিলো তাকো আমি নাজানো ঠাণ্ডা খুব ঠাণ্ডা জেকেটটো খুলি লৈছোঁ তাতে আজিৰ দিনটোত আৰু কি কভাৰ কৰিব পাৰোঁ চাওঁ ক'ত ক'ত যাব পাৰোঁ চাওঁ আমি মোবাইলত চাই ল'ম লোকেশ্যন চাই ল'ম যদি হয় নিশ্চয় যাম ভিডিঅ' নিশ্চয় দিম চাই থাকক ভিডিঅ'টো আমাৰ তো এতিয়া আমি লাইটলুমৰ পৰা ওলালোঁ এতিয়া বেলেগ এটা ঠাইলৈ আমি টাৰ্গেট কৰিছোঁ কিন্তু ঠাইটো ক'ত যাম আগতীয়াকৈ ক'ব নোৱাৰোঁ কাৰণ আমি বিচাৰি নাপাবও পাৰোঁ লাজ পাই যাম না সেইকাৰণে বিচাৰি নাপাওঁ যাই গাইজ যিটো কথা ভাবিছিলোঁ সেইটোৱে হ'ল কিন্তু জেগা আমি আকৌ বিচাৰি নাপালোঁ আহি ৰুমত ৰেষ্ট লৈ আছোঁ ঘুমাই আছোঁ এতিয়া আকৌ ওলাই আহিলোঁ এই ৰুমৰ পৰা ওলাই আহিছোঁ পুলিচ বজাৰ আছে পুলিচ বজাৰ চাই লওঁ এয়া আমি আছোঁ সেই পুলিচ বজাৰত এইবিলাক পুলিচ বজাৰৰ মস্ত ভিৰ ফেঞ্চি বজাৰ আৰু একেবাৰে মানুহ কিনা বেচা হৈয়ে আছে ইয়াতে ৰাতিলৈকে ল'ৰা ছোৱালীয়ে সমানে ঘূৰিব পাৰে আৰু প্ৰটেকশ্যন আছে চাগে মই ভালকৈ নাজানো দিয়ক আইন এয়া বজাৰ ঘূৰি আছোঁ 100 250 150 লাগে বজাৰ চবতে একেই কিন্তু বেলেগ বেলেগ জেগাত ঘূৰি ভাল লাগে সেইটোৱে হৈছে মেইন কথা এয়া ওখ চবৰ জেগাই দিয়ে মানে এয়া চব কাপোৰৰ দোকান জোতাৰ দোকান ফাৰ্ষ্ট কপি জোতা কি বস্তু কটাৰী আৰু ল'বি এখন ভণ্টি মাত্ৰ কোন কৰিলা চিনেমাত কটাৰী পাই নেকি ভাল পংকজে কটাৰী লৈছে চাওঁ কটাৰীখন বহুত অৰ্ডাৰ আহিল মই এনে দুখন লৈছিলোঁ তাৰপিছত নিজে নিজে ষ্টেটাছ পাই আহি আছে ঠিক আছে এয়া শ্বিলঙৰ ৰাতিৰ দৃশ্য মানে টাউনৰ ভিতৰতে বহুত কিবা কিবি আছে চাবলগীয়া মানে ভাল লাগে দৃশ্য কিন্তু কি হ'ব ৰাস্তাবিলাক ঠেক আৰু ট্ৰেফিক পুলিচে ধৰিলে আৰু ঠেক ইয়াতে আছে আমাৰ হোটেলখন ওপৰত বাইকখন আছে তাতে বাৰু ঘূৰি চুকি আহি ৰুম পালোহি ৰুমতে অলপ ৰেষ্ট ল'ম ইয়াতে মানে যিখিনি দেখিলোঁ লোকেল দোকান চব লেডিছে দোকান দিয়ে মানে ইয়াতে বাকী বিহাৰী মুছলিম বঙালী চব আছে তো আজিৰ ব্লগটো ইমানে সামৰোঁ যদি কালি আকৌ ঘূৰোঁ আকৌ ভিডিঅ' দিম তো আজিটো এটা বেলেগ ভিডিঅ' এইখিনিতে শেষ তো যদি ভাল লাগে লাইকটো কৰি দিব সাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ভিডিঅ'ৰ কাৰণে